কি হ'ল আজি আকৌ লেট? আৰে নহয় মই মানে অলপ ভাইটিক কলেজত থৈ আহিলোঁ সেইটো কাৰণে অলপ লেট হ'ল। হ'ব তুমি সদায় লেট কৰা, এটলিষ্ট আজিতো সোনকালে আহিব পাৰা ন মন্দিৰ যোৱাৰ কথা। ঠিক আছে মোৰে ভুল হ'ল, ব'লা যাওঁ এতিয়া। নাযাওঁ মই, তুমিয়ে যোৱা তোমাৰ GF কেইজনীৰ লগত। আৰে কি যে কৈ থাকা তুমি, তোমাৰ বাহিৰে মই বেলেগ ছোৱালীৰ লগত কথা নাপাতোঁ আৰু। হ'ব, যোৱাকালি ৰাতি তুমি বহুত টাইম বিজি আছিলা। আৰে মই ফ্ৰেণ্ডৰ লগত কথা পাতি আছিলোঁ। হ'ব গম পাওঁ মই। আৰে বাবা কিয়নো সন্দেহ কৰা? বহুত ভাল পাওঁ তোমাক, সেইকাৰণে সন্দেহ কৰোঁ। কেতিয়াবা ভয় লাগে জানা। ভয়? ভয় আকৌ কিহৰ? তোমাক হেৰুৱা ভয়। আৰে বাবা তুমিতো একেবাৰে ইম'চনেলেই হৈ গ'লা, ব'লা এতিয়া মন্দিৰলৈ যাওঁ। হেল্ল', গুড মৰ্ণিং। মৰ্ণিং, কি কৰিছা? উঠিলা নে? জাষ্ট গা ধুই আহিলোঁ অলপ আগত। আচ্ছা ঠিক আছে বাৰু। ঐ শুনা না, আজি অলপ ব'লা না ফুৰিব যাওঁ। আৰে আজি নোৱাৰিম মই, তুমি যোৱা তোমাৰ মাৰ লগত। নহয় আজি মাৰ বহুত কাম আছে, লগৰ কেইজনীও ফ্ৰী নাই। ঐ প্লিজ ব'লা না। আৰে বাবা আজি একদম নোৱাৰোঁ মই, কালিও তোমাৰ কাৰণে প্ৰজেক্টৰ কামবোৰ থাকি গ'ল মোৰ। এটা কাম কৰা নহ'লে কেইদিনমান পাছত যাওঁ। আৰে কালি পৰহিৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, মায়ে যাব নিদিব। ঠিক আছে তুমি যোৱা নহ'লে অকলে, কিন্তু ভালকৈ যাবা। ঠিক আছে বাই, আহি কল কৰিম। হ'ব দিয়া, বাই। ना जिया जिंदगी एक पल भी तुझसे होके जुदा, सुन जरा बिन तेरे मुझसे नाराज था दिल, तू मिला है तो है कह रहा, मैं तो तेरे रंग में रंग चुका हूँ, बस तेरा बन चुका हूँ, मेरा मुझ में कुछ नहीं सब तेरा, मैं तो तेरे ढंग में ढल चुकी हूँ, बस तेरी बन चुकी हूँ, मेरा मुझ में कुछ नहीं सब तेरा, सब तेरा, सब तेरा, सब तेरा। फिर दिल के रास्तों पे तेरी आहट जो हुई, हर धड़कन जश्न में है ये नात जो हुई, फिर दिल के रास्तों पे तेरी
ঐ কি হ'ল আজিকালি তোৰ খবৰেই নাই। আজিকালি অলপ বিজি থাকোঁ। ক'ত দি থাক? থাকেই আৰু কিবা কিবি কাম অলপ। ভালেই দে। ঐ কথা এটা কওঁ, তই আকৌ কাকো নকবি। ক। এই ছোৱালীজনী কেনেকুৱা লাগিছে আৰু? লাগিছে, নাম্বাৰটো দে। এই পাগল নেকি? এইজনী কোন জানো নাই, এইজনী ছোৱালীৰ লগতে মই ৰাতি 2টা দিনলৈ কথা পাতোঁ। তোৰ দেখোন জিএফ আছে। আৰে জিএফ থাকিলে কি হ'ব, মইতো প্ৰীতিকে ৰিয়েল লভ কৰোঁ, কিন্তু টাইম পাছ কৰিবলৈ যে ইমান লাগে ন। কিন্তু এইবোৰ বেয়া কাম কৰি আছ, প্ৰীতি গম পালে কি হ'ব? আৰে বাবা, তই আৰু মইহে গম পাওঁ, তই যদি প্ৰীতিক নকওঁ প্ৰীতিক কেনে গম পাব? মই নকওঁ বাৰু, কিন্তু তই ভাল কাম কৰা নাই দেই। আৰে তই এইবিলাক নাজানো, বাদ দে। কালি তাই লগ কৰিব মাতিছে, কোনো গম নাপালে হয় আৰু। নহ'লে যাবি লগ কৰিব। ঠিক আছে নহ'লে তই থাক, মই যাওঁ, মোৰ অলপ কাম আছে। যাবি দে। महसूस दिल ने जो भी किया है लफ्जों में कह दूं अभी। प्यार हो जब प्यार हो हर बार हो तुमसे ही। प्यार हो बेशुमार हो हर। आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। कृपया प्रतीक्षा करें या कुछ समय बाद कॉल करें। आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे। হেল্ল', ৰ'বাচোন, মোৰ এটা কল আহি আছে, তোমাক মই অলপ পাছত কল কৰিছোঁ হা। ইমান টাইম কল কৰি আছিলোঁ, কাৰ লগত বিজি আছিলা? হেল্ল', আৰে নাই ফ্ৰেণ্ড এজনে কল কৰিছিলে। ফ্ৰেণ্ড এজন নে এজনী? আৰে নহয় মোৰ লগৰ যে জিতু, সিয়ে কল কৰিছিলে। আৰে হ'ব দিয়া, মিছা কথা ক'ব নালাগে বাৰু। এইবোৰ বাদ দিয়া, তোমাৰ লগত কথা এটা আছিলে। কোৱা, কি কথা আছিলে? তুমি মোৰ বাহিৰে আন কোনোবা ছোৱালীক ভাল পোৱা নেকি? আৰে তুমি পাগল হৈছা নেকি? কি কথা কৈ আছা এইবোৰ? চোৱা অভি, আৰু তুমি নাটক কৰিব নালাগে। আৰু তুমি আজি কাৰ লগত আছিলা মই চব গম পাইছোঁ। আৰু কোন হয় এজনী ছোৱালী? ঐ কি হ'ল, কিবা সুধি আছোঁ ন? আচ্ছা, আজি যে তুমি মোৰ লগত ছোৱালীজনী দেখিলা, সেইজনীৰ কথা কৈছা? আৰে এজনী আমাৰ মাহীৰ ছোৱালী হয়, তাইৰ নাম প্যাক্সি। হ'ব, মিছা ক'ব নালাগে। যদি তোমাৰ মাহীৰ ছোৱালী আছিলে, ইমান হাঁহি হাঁহি কথা পাতিবলৈ কিহে আছিলে? আৰে তাই বহুত ফানী হয় তাৰ কাৰণে আমি হাঁহি হাঁহি কথা পাতি আছিলোঁ। আৰু ৰ'বাচোন, তোমাক মই ইমান টাইম কল কৰি আছিলোঁ। আৰে তুমি কথাবোৰ যেনেকুৱা ভাবিছা তেনেকুৱা একো নহয়। আৰু শুনা, তাই মোৰ মাহীৰ ছোৱালী হয়। তাই যদি মোৰ গাৰ্লফ্ৰেণ্ড থকা গম পায়, তাই মাক ডাইৰেক্ট লগাই দিব। আৰু সেইকাৰণে তোমাৰ ফোনটো কাটি আছিলোঁ মই। প্লিজ বুজা আৰু বেবী। সঁচা কথা কৈছাতো? সঁচা কৈছোঁ, তোমাক আৰু মই মিছা ক'ম নেকি? বিলিভ কৰিছোঁ তোমাক। মই ভয়ে খাই গৈছিলোঁ তোমাক তাৰ লগত দেখি। আৰে ভয় খাব লগা কি আছে? আৰু শুনা, তুমি চিন্তা কৰিব নালাগে, তোমাক মোৰ পৰা কোনো আঁতৰাব নোৱাৰে। আপন বুলি বলে মাথো তুমিয়ে
ভয় লাগে জানই গলে দূৰলে আশাও ভৰসাও জানা তুমি জীয়াই আছো জানই মাথো তোমালে মোৰ খং অভিমান তুমি তো জান তোমাৰ মৰমবোৰ মোৰ স্বাভিমান দূৰ নকৰিবা মোৰে জান হেল্ল' ক'ত আছ তই অঁ আচ্ছা ৰ মই গৈ আছোঁ ঐ ক'ত যোৱা ৰ'বাচোন মোৰ লগৰ এটা বস্তু এটা আনিছে মই লৈ আহিছোঁ মোৰ খং অভিমান তুমি তো জান তোমাৰ মৰমবোৰ মোৰ স্বাভিমান দূৰ নকৰিবা মোৰে জান दिया दर्द है हम आज तलक ना समझे बुरी है क्या इतनी तुम आ न सके जो मैंने तू हमको भूल गया बस यार हम ही पागल थे सोचा तुम्हें जो रात दिन जो तू ना मिला मुझे आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें या कुछ समय बाद कॉल करें হেল্ল' কি হেল্ল' কাৰ লগত বিজি আছা অ' বা তোমাৰ ইমান খং উঠিল যে আৰে কিয় নুঠিব খং ইমান টাইম পৰা কল কৰি আছোঁ তুমি চাইছানে নাই চোৱা কলেজত কিবা এটা প্ৰজেক্ট তাকে ডিছকাছ কৰি আছোঁ লগৰ ছোৱালীজনীৰ লগত আৰে বাহানা বনাব নালাগে মই যে আজি অকণমান বিজি আছোঁ তুমি ইমান কথা কৈছা তুমি দেখোন সদায় বিজি থাকা আৰে তোমাৰ নিচিনা মই এক্সৰ লগত চেনি খাই ঘূৰি নুফুৰোতো কথা ভালকৈ ক'বা নিজে কিমান ভাল মই গম পাইছোঁ দিয়া আৰে মই বেয়া ল'ৰাই দিয়া আৰু বেয়া ল'ৰা এজনৰ লগত থাকি তোমাৰ জীৱন ধ্বংস কৰিব নালাগে তুমি বুজিলা ভাল ল'ৰা এজন বিচাৰি লোৱা তেনে গুড বাই ঐ শুনাচোন অ' প্ৰীতি কি হ'ল কিয় মাতিলা ফোন কৰি মানে তোমাৰ লগত কথা এটা আছিলে মোৰ অঁ কোৱা মানে মোৰ বাহিৰে আৰু অভিৰ বেলেগ গাৰ্লফ্ৰেণ্ড আছে নি সেই নাই নাই তোমাৰ বাহিৰে কাকো ভাল নাপায় আৰু হ'ব তুমি মিছা কথা ক'ব নালাগে মই চব গম পাইছোঁ মানে চোৱা তোমাক মই একো বেয়া নাপাওঁ তুমি প্লিজ সঁচা কথাখিনি কৈ দিয়া অঁ অভি এজনী ছোৱালীৰ লগত বহুত কথা পাতি থাকে অঁ মোৰ মানে ভবা কথাখিনিয়ে হ'ল আৰু সি তাইৰ লগত বহুতো মেছেজ কৰি থাকে তাক আগতো মানা কৰিছিলোঁ তাইৰ লগত কথা নাপাতিবলৈ কিন্তু সি মোৰ কথা নুশুনে কি মই ভবা কথাখিনিয়ে সঁচা হ'ল শুনাচোন মই তোমাক এটা কথা কওঁ নকলা কথাটি সুধিছিলো যে মই ভাবি নোচালানে কিয় কলো যে মই হেল্ল' ঐ অভি প্ৰীতি ইয়াত বেলেগ এজনৰ লগত আছে
অঁ বে ইয়াতে আছে, তোক মই লোকেশ্যন চেণ্ড কৰিছোঁ, তই আহি যা। ঐ কি কৰি আছা ইয়াত? এইজন মোৰ বয়ফ্ৰেণ্ড কি হ'ল তাতে? অঁ ৰাতি ৰাতি যে বিজি থাকা ইয়াৰ লগতহে। বিজি থাকোৱে দিয়াচোন, তুমিনো কি কৰি আছা? মই কি কৰি আছোঁ? হ'ব মিছা কথা ক'ব নালাগে, যোৱা তুমি তোমাৰ প্ৰেমিচীৰ লগত। ৰ'বাচোন। কি হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকুৰ আপোন ৰংবিহীন হৈ ৰব আশাবোৰ হিয়াৰে অৰ্থহীন লাগে সকলো যিবোৰ দেখিলা এইবিলাক এটা আমাৰ প্লেনিং আছিলে। এতিয়া বুজিলা আজি কেনেকুৱা লাগিছে তোমাৰ? তুমিতো মোক সদায় ইগন'ৰ কৰি আছিলা। মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ'ল, প্লিজ তুমি মোক মাফ কৰি দিয়া। এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ। ঠিক আছে, নেক্সট টাইম কেতিয়াও এনেকুৱা ভুল নকৰাতো। নকৰোঁ বাবা, চৰি, প্ৰমিছ কৰিছোঁ।